নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে টাইমছ নিউজ টুডে ষ্টুডিঅ'ত মই হিৰক আৰু দিবলৈ ওলাইছো এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ কাৰ্বি আংলঙৰ দুৰ্গম এলেকা থেকেৰাজানত আৰক্ষীৰ অভিযান কাৰ্বি আংলং জিলাত বাহৰ পাতি থকা সশস্ত্ৰ বিদ্ৰোহী সংগঠন পিপলছ ডেমক্ৰেটিক কাউন্সিল ফৰ কাৰ্বি লংৰি সমুখই পিডিচিকে হেহতিয়া কাৰ্যকলাপ তৎপৰতা অব্যাহত থকাৰ মাজতে কাৰ্বি আংলং জিলা আৰক্ষীয়ে অভিযান চলায় আৰু অভিযানত গ্ৰেপ্তাৰ কৰে কাৰ্বি সশস্ত্ৰ বিদ্ৰোহী সংগঠন পিডিচিকে স্বয়ম্ভু সাধাৰণ সম্পাদক নংমে তুংজাং উৰফে সঞ্জীৱ ফাংছ আৰক্ষীৰ সূত্ৰে লাভ কৰা তথ্য অনুসৰি এক নিৰ্ভৰযোগ্য তথ্যৰ ভিত্তিত জিলা আৰক্ষীৰ উপ অধীক্ষক নাহিদ কৰিশ্মাই অভিযান চলায় আৰু তেওঁৰ লগত ডিফু সদৰ থানাৰ উপ পৰিদৰ্শক অকন তেৰণ আৰু বকলিয়াঘাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনজিত তেৰাঙৰ নেতৃত্বত বকলিয়াঘাট থানাৰ অন্তৰ্গত দুৰ্গম পাহাৰীয়া এলেকাত অভিযান চলায় এই এলেকাত আত্মগোপন কৰি থকা অৱস্থাত উগ্ৰপন্থী সংগঠনৰ নেতাগৰাকীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ধৃত উগ্ৰপন্থী নেতাগৰাকীৰ জিম্মাৰ পৰা কেইবাটাও মাৰণাস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীৰ দলে আৰু লগতে উদ্ধাৰ কৰিছে দুটাকৈ মোবাইল হ্যান্ডসেট আৰু ভালে সংখ্যক ধন দাবী পত্ৰৰ লগতে আপত্তিজনক নথিপত্ৰ জব্দ কৰা হৈছে সংগঠনটোৰ শীৰ্ষ নেতাগৰাকীক গ্ৰেপ্তাৰত পিডিচিকেৰ বাবে এক বৃহৎ ক্ষতি হিচাপে বিবেচিত হ'ব কাৰ্বি আংলঙৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট টাইমছ নিউজ টুডে